হয় এটা কথা আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ আপোনালোকে যিটো এই PHC-টো দেখা পাইছে আমিনপাৰাত কথা হ'ল এয়া হৈছে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা PHC-টো ইয়াত প্ৰায় এবছৰ হ'ল মানে বিকল হৈ আছে আমি আপোনালোকৰ জৰিয়তে এই বিকল হোৱাটো এই PHC-টো আমি অলপ মানে ৰাইজৰ কাৰণে আমাৰ স্বাস্থ্যখণ্ডলৈ আমি অনুৰোধ জনাইছোঁ যদি আপুনি সহকাৰটো আমি দিব পাৰে তে আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব হয় ইয়াৰ বিষয়েতো আমি জানো যে ইমান প্ৰভাৱশালী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথাপি তেখেতৰ নেতৃত্বত আমাৰ ওচৰৰে মন্ত্ৰী অশোক সিংগাল তেখেতৰ কোনো কাণসাৰ নাই আমি তেখেতকো দাবী জনাইছোঁ আপোনাৰ যিটো বিভাগ এইটো ভালকৈ চলাব লাগে আৰু বিভাগখিনি আপুনি অলপ তদাৰক কৰক যাতে এইখিনি সমস্যাটো আমাৰ সমাধান হয় ৰাইজৰ কাৰণে হয় তেখেতকো আমি অনুৰোধ জনাইছোঁ তেখেতে নতুন হৈছে তেখেতে এতিয়ালৈকে পৰ্যবেক্ষণ কৰা নাই আমি পৰ্যবেক্ষণ কাৰণে অনুৰোধ জনাইছোঁ তেখেতে যাতে বিশেষখিনি গম নাপায় আমি আপোনালোকৰ জৰিয়তে বিশেষখিনি অৱগত কৰিব বিচাৰিছোঁ হয় মই আপোনালোকৰ ইয়াত স্থানীয় ৰাইজ হিচাপে মই জানো যে বহুত দিনৰ হ'ল তেখেতেও ইয়াত উপস্থিত নাই কিন্তু কথা হ'ল যদি তেখেতে আহিব নোৱাৰে বিকল্প আমি চিন্তা কৰিব লাগিব স্বাস্থ্যখণ্ডে ইয়াত চিন্তা চৰ্চা কৰিব বুলি আশা ৰাখিলোঁ সাধাৰণ ৰাইজেতো বহুত কষ্ট পাবলগীয়া হৈছে যদি ইয়াত আছিলে কিন্তু আগতে এনেকুৱা ধৰণৰ কষ্ট পাব লগা নাছিল কিন্তু বৰ্তমান সময়ত তথাপিও ৰাস্তা ঘাটৰ কোনো বহুত অসুবিধা দেখিবলৈ পাইছোঁ মানে যদি ইয়াতে যদি থাকে পৰ্যাপ্ত পৰিমাণে ইয়াতে পায় তেনেহ'লে ইমান দূৰত যোৱা দৰকাৰী নপৰে আমি তেখেতসকলক যদি আমি এইখিনি ভাল কৰি দিব পাৰোঁ তেনেহ'লে আমাৰ কাৰণে ভাল হ'ব প্ৰায় 1 বছৰমান হ'ল ওচৰৰে বেছি দূৰৰ নহয় কঁঠালবাৰী মানুহ হয় দেখা পাওঁ আজিও দেখা পাইছোঁ আমি তেল ডিপুটোৰ ওচৰত তেল লৈ আছে নাই নাহেই আছে তেওঁ মাৰ্ডাৰ কেছৰ আছে আমি শুনা পাইছোঁ নাই এইটো ক'ব নোৱাৰোঁ এই আৰক্ষী হয় তেতিয়া যেতিয়া কেছ তাৰ ওপৰত যেতিয়া কেছ পৰিল তেতিয়াৰ পৰা অহা নাই ইয়াত অহা নাই বহুত কষ্টই হৈছে এতিয়া কি কৰি এতিয়া ৰৌতা যাওঁ ওদালগুৰি যাওঁ নহ'লে বিহু তুমুকি হয় নাই আহেই নাই আমি বিচাৰোঁ এতিয়া ক'ত যায় বিচাৰি ভিতৰতো আমি যে চিনিয়ে নাপাওঁ এতিয়া ক'ত যায় গৈ পেলাই এতিয়া MM বাইদেউ আছে আশা আছে সিহঁতেও নকয় একো বিচাৰ নকৰে হয় তাৰ পৰাই অহা নাই তাৰ পিছৰ পৰাই অহা নাই হয় তামোল চোৰ তাৰমানে সিহঁতৰ ঘৰৰে নাই সিহঁতৰ গাঁৱতে তাৰমানে চুৰি কৰিছিল তামোল চুৰি কৰিছিল তাক ইয়াক কোবাই মাৰি পেলাই দিছিল সিয়ে কি নাম আছিল তাৰ সিয়ে মেইন আসামী হয় এইটো আমি তাৰমানে বঙালী মানুহবিলাকৰ পৰা শুনা পাইছোঁ আৰু কি নাহে বৰ্তমান বহুত দিন হ'ল ডক্টৰ নাহে কিন্তু আমাৰ বহুত অসুবিধা হৈ আছে আমাৰ এতিয়া ওদালগুৰি যাব লাগে নহ'লে ৰৌতাত যাব লাগে বহুত অসুবিধা হৈ আছে চৰকাৰক আমি আহ্বান জনাওঁ অনুৰোধ কৰোঁ যাতে আমাৰ ইয়াত সোনকালে এইটো আমাৰ এটা ডক্টৰ দিয়ে বহুত অসুবিধা হৈছে ইয়াত ৰৌতা হ'ল আপোনাৰ 4 কিলোমিটাৰ আৰু ওদালগুৰিতো বহুত হ'ব 25 কিলোমিটাৰ ওপৰত হ'ব ইয়াত সুবিধা আছে আগত তাৰমানে ইয়াত টেবলেট দিছে কিবা বটল চটল কাহৰ ঔষধ এইবিলাক দিছে ইয়াতেতো নাই এতিয়া চব মানুহ ঘূৰি গৈ আছে এয়া কঁঠালবাৰী কি নাহে কেছ আছে তাৰ শুনা পাইছোঁ আৰু কি শুনা পাইছোঁ আৰু এইফালে তাৰ ঘৰৰ ওচৰৰ বঙালী মানুহবিলাকো ইয়াত আহে বিচাৰিবলৈ সিহঁতে আহি সুধি থাকে নাই আজি দেখা পাইছোঁ বহুত দিন মূৰত আজি দেখা পাইছোঁ আমি এই তেল ডিপুৰ ওচৰত দেখা পাইছোঁ ইয়াত নাহে এতিয়া কি হ'ল সিহঁতৰ অফিচৰ কথা আমিতো নাজানো